Hey guys, welcome to my YouTube channel. Haru আজি গৈ আছো SK তই দেখো চিৰিয়াখানাতে আহিছা হে মই চিৰাখানাত আহিছো তই কি গম পালি মই আৰু গম নাপাম না মই ইয়াতে থাকো হে SK মানে তই বুজি পোৱা নাই এছতে চিৰিয়া কেতে খানা মই শৰ্টত কৈছো অ দেতে মোক চাহি তোক বুলি নহয় ৰ আজি সবকে চাম সব ঘূৰিম সব ফুৰিম চিৰিয়াখানাখন গটাই চাম আজি তো আহক আৰু চিৰিয়াখানাৰ গেটৰ পৰা সোমাই আহিলো এতিয়া ভিতৰত যাম কি আছে আপোনালোকক দেখুৱাম কিবা বোলে নতুন বস্তু আনিছে আৰু টিকেটটো ইয়াতে কাটি লওঁ তো দাদাজনে টিকেটটো অনলাইনত কাটি দি আছে আৰু এইটো টিকেট আমি কাটিলো এতিয়া আমি ভিতৰত যাই আছো ইমৰান কা আৰু মই এতিয়া চিৰিয়াখানাৰ চাব যাই আছো আমি তো আপোনালোকে টিকেটটো ইয়াতেও কাটিব পাৰে আৰু অনলাইন টিকেটো কাটিব পাৰে আমি বাৰু অনলাইন টিকেট কাটিছো বল আৰু টিকেটটো তাত ফটো মাৰি ল'লে এতিয়া আমি ভিতৰত সোমাই আহিলো তো যদি আপোনালোকে চিৰিয়াখানা চিনি নাপায় প্ৰথমবাৰ আহিছে এই মেপখন চাই ল'ব মানে ফটো মাৰি ল'ব এটা আৰু এই মেপখন চাই চিৰিয়াখানাখন মজাকৈ চাই থাকিব পাৰিব তো বলকতে বাঘ ভালুকক চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথমবাৰ আহাতে তাত হুলু বান্দৰ এটা আছিল এতিয়া নাইচোন বান্দৰটো ক'ত বা গ'ল ক'ৰবাত লুকাই আছে চাগে আৰু এইটোৱে সেইটো হাতখন চা না ভৰিখনতকৈ বেছি দীঘল হাত তো এইটো মলুৱা বান্দৰ হয় তো এইবাৰ জিৰাফ আপোনালোকে গেটৰ পৰা সোমাই প্ৰথম জিৰাফটো দেখা পাব বৰ্তমান ই বেচেৰা অকলে আছে ইয়াৰ লগত কোনেও নাই চাওক গোটেই খালী আৰু এইটো অকলে তো জিৰাফ এটাই আছে আৰু এইটো কাছুৱাৰ পোৱালি চাওক চাইডে লাৰি চাব পাৰিলে ন ভাল লাগিল আৰু চাওক কাছুৱাৰ পোৱালিকেইটা চাওক এটা দুটা আৰু তিনিটা আৰু ক'ৰবাত আছে চাগে এইফালে কাছুৱা গোটেই কাছুৱা সৌবোৰ পোৱালি গোটেই পোৱালি আৰু হৰিণাটো ওপৰলৈকে উঠি আহিছে ৰ'ব এই গ'ল গেল যা এইটো বগা হ'ব নহয় কলাই গ'ল আৰু এইটো লক্ষী ভেচাল আৰু ইয়াৰ পৰা যদি চাব যাওঁ আমি বান্দৰৰ পোৱালি গিলা কেনেকৈ খেলি আছে আৰু সেইবোৰ চাওক গোটেই বান্দৰৰ পোৱালি এই জাগাটোত গোটেই বান্দৰৰ পোৱালিয়ে হৈ আছে তো প্ৰায় 5 মাহ মানুহৰ মূৰত আহিলো চিৰিয়াখানা বহুত ভাল লাগিল আৰু বুলি কিবা নতুন বস্তু আহিছে চাব লগা আৰু এই ৰাস্তাটোদি যাব দিয়া নাই বাঁহ লগাই থৈ দিছে নো এন্ট্ৰি প্ৰৱেশ নিষেধ বুলি লিখি থৈ দিছে আৰু এই ৰাস্তাটোদি গ'লে হাতী চাইছিলো আৰু তাৰ পৰা আহিলো আমি আৰু যদি ইয়াতে চানবটত আমি চাব যাওঁ ধনেশ জিৰাফ হলৌ বান্দৰ তাৰপিছত পক্ষী গৃহ প্ৰৱেশ ভালুক আছে খং আৰু এতিয়া ঢেকীয়া পতীয়া বাঘ ইয়াতে বম ডাঙৰ মেকুৰী আছিল এতিয়া দেখা পোৱা নাই সেই ফুটাকেইটাত সোমাই আছে চাগে তো আমাৰ ঘৰৰ কি মেকুৰী ইয়াতে তাতকৈ বেছি ডাঙৰ মেকুৰী আছিল যদি দেখুৱাব পাৰিলো হয় ভাল লাগিলে হ'ল এতিয়া আমি ওপৰত যাই আছো আৰু মোৰ পিছত আছে ইমৰান তো আধা চাই আহিলো আৰু আমি যদি এনেকৈ আগলৈ যাই থাকো পাম ভালুক সিংহ আৰু ঢেকীয়াপতীয়া বাঘ তো এই তিনিটা বস্তু আগত আছে আমি চাম বাৰু এতিয়া ইয়াতে ভাতটো চৰাই মাতো তো ভাতটো বিলাকে বোলে কথা ক'ব জানে মই এটা বস্তু প্ৰমাণ কৰি চাওঁ ৰ আমি যাওঁ এটা বস্তু কৈ দি ভাতটো চেনেলটো সাবস্ক্রাইব কৰি দিবা দি কৈ আছো ৰ চেনেলটো সাবস্ক্রাইব কৰি দিব সকলোৱে লাইক কৰি দিব এটা হাও কৈছি দেখোনে দেতে চেনেলটো সাবস্ক্রাইব কৰি দিব সকলোৱে তো ইয়াতে বনৰীয়া গৰু থাকে কিন্তু এতিয়া নাই বাৰু ক'বাত এই পাহাৰৰ ওপৰত গৈছে চাগে তাতে লুকাই আছে তো অলপ দেৰিকৈ আহিব চাগে তো ইয়াৰ পৰা প্ৰথম ভালুক দেখা পালো সৌটো আগত যাই ভালকৈ দেখুৱাই আছো সৌ দুটা ভালুক তাত দুটা আছে ভালুক চালো এতিয়া আমাৰ আগত আছে মেইন বস্তুটো কি কলা ভালুকে বগা হ'ব কিয় নোৱাৰে এতিয়া আমাৰ আগত আছে বাঘ একদম খাতাৰনাক বস্তু এইটো বাঘ আৰু এয়া এই বাঘ নাৱৰ ফুটুকীয়া নেকি এইটো বাঘ তো আৰু আগত আছে সৌটো বিদ্যা কৈছো এই বাঘৰ ঠাইখিনি এনেকুৱা চেণ্ট ওলাই এই গা চা ধুয়ে নেদে নেকি নে সিহঁতক হেনচিক ভয় কৰা নেকি মোক ইয়াতে বেছি টাইম থাকে মোৰ নোৱাৰা গন্ধত মই মাৰা যাম বাকী মাৰা নাজে তো বলকতে এতিয়া বেলেগ এটা জন্তু চাম এতিয়া আৰু ইয়াতে হিমালয় কলা ভালুক ইয়াতে আছে তো এইবাৰ আমি ভালুক চাম তাড়াতাড়ি যদি ইয়াৰ পৰা চাব যাওঁ চাওক আমাক পাত্তাই নাই সি বেটাই মেইন কথা আপোনালোকে চানবোৰ্ড কেইখন চাই আহিব চানবোৰ্ড কেইখন একদম জৰুৰী মই আপোনালোকক দেখাইছোৱে চানবোৰ্ড কেইখন ইয়াতে এইটো মেকুৰী আছে ইয়াতে নিগনি পহু 3-4টা মান আছে তাত পাখা চাখা মেলি আছে একদম তো আপোনালোকে ভাবিব পাৰে যে চিৰিয়াখানাও দেখাই নাই কোনোবা আমি দেখিছো কিন্তু আপোনালোকে দেখিছে বহুত মানুহে দেখা নাই বাহিৰৰ কিমান মানুহ আছে চাব লগা আনকি আমাৰ গাঁৱৰ মানুহ বা আমাৰ সিফালৰ মানুহ বহুতে দেখা নাই আজিলৈকে তো প্লিজ বেয়া নাপাব আজি চিৰিয়াখানাখন দেখুৱাই দিলো আৰু অতি শীঘ্ৰে ভাল ঠাইত যোৱা প্লেনিং কৰি আছো আৰু যামে আৰু বেছি দিন নাই যদি চেনেলটো সাবস্ক্রাইব কৰা না সাবস্ক্রাইব কৰি থব মানে আমাৰ অসমৰ বাহিৰত নহয় অসমৰ ভিতৰতে যাম আমাৰ আৰু ইয়াতে আপোনালোকে সিংহ দেখা পাব তো সিংহ যদি চাব যাওঁ ইয়াতে মই 3টা দেখা পাই আছো সৌটো এটা আৰু এইটো আৰু সৌটো আগত তিনিটা দেখা পাই আছো সিংহ আৰু থাকিব পাৰে বেলেগত বহুত জংগল আছে না এখন পাহাৰ গোটেই কভাৰ কৰি লৈছে চিৰিয়াখানা আৰু ইফালে সিংহ এটা বাৰী আছে
বা কি সাউন্ড সিংহৰ হা কি সাউন্ড আছে ইয়াত এইবাৰ বনৰীয়া গৰু চাম এইবাৰ আপোনালোকে দেখিছে চাগে ক'ৰবাত না দেখা নাই চাগে তো যদি আপোনালোকৰ ফুৰি ভাগৰ ধৰে ইয়াতে বহিব পাৰে ইয়াতে বনৰীয়া গৰু এইবোৰ গোটেই বনৰীয়া গৰু গোটেইবোৰ বনৰীয়া আৰু সৌ দুটা কি বনৰীয়া গৰু নেকি নতুনকৈ আনিছে এই দুটা আৰু যদি এইফালেদি চাব যাওঁ বনৰীয়া গৰু মোৰ কাষতে আছে এটা হৰিণা হয় মই বাঘ নেকি মোক ইমান কি ভয় কৰে একো নোখোৱা তো বহুত চালো বহুত ঘূৰিলো বহুত ফুৰিলো কিন্তু এটা বস্তু দেখা নাই সেই বস্তুটো হৈছে গড় আৰু মোৰ কাষতে আছে এটা খৰ্গ থকা গড় আৰু হৰিণা একেলগে থৈ দিছে আৰু ইয়াৰ এৰিয়াটো বহুত ডাঙৰ এৰিয়া এখন ফিল্ড বুলি ক'ব পাৰি ফুটবল খেলা ফিল্ড সেনেকুৱা আৰু হৰিণাই গড়ে হৰিণাক নাখায় নেকি নাখায় না যদি বাঘ আৰু গড় খাই পেলাব গড়ক খাই পেলাব বাঘে এতিয়া এই ঠানিটো দি আমি গড়ক মাতিম খালা তো এতিয়া লাহেকৈ আন্ধাৰে হ'ল বেছি টাইম নাই আৰু আন্ধাৰ হ'ব 5টা বজাত আজিকালি আন্ধাৰে হয় গাইছ এতিয়াই তাতে দুটা আপি মোক ইনকে চাল দিছি না আমাৰ ইমৰান আছে না এলা কথা ক'ব নোৱাৰা শুনা পালে খাব মোক তো তেতিয়াৰ তো বা ইউত পক্ষী এতিয়া আমি যাওঁ ঘৰত মানে আৰু চাব লগা বস্তু আছে সাপ আছে আৰু এই দুটা ইয়াতে 3টা আছে এই 3টা উৎপক্ষী হয় আৰু আগত সাপ আছে এতিয়া সাপ চাই বান্দৰ চাম তো ইয়াতে কুম্ভীৰ আছে এইটো বস্তু এতিয়া পানীৰ তলত আছে বাৰু এতিয়া দেখা নাই আমিও এই কুম্ভীৰ ইয়াতে লিখি থৈ দিছে কুম্ভীৰ ৱাও আৰু তাতে আছে অজগৰ সাপ লিখি থৈ দিছে এতিয়া আমি তালৈকে যাম আৰু অজগৰ সাপ আছে নে বা নাই তো অজগৰ সাপবোৰ দেখা পালে ভাল আছিল আৰু এইটো চকৰি ফেটি সাপটো গোটেই এইটো লুকাই আছে ইয়াতে এইটো চক এইটো ইয়াতে লুকাই আছে বেটাই আৰু ইয়াতে আছে অজগৰ তো অজগৰটো আপোনালোকে দেখা পাব বা নাজানো সেইটো অজগৰ চক এনেকে বহুত লম্বা অজগৰ বহুত ডাঙৰ ইয়াতে অজগৰ আছে আৰু অজগৰ সাপটো আছে ইয়াতে আপোনালোকক দেখুৱাই দিম চাওক ৱাও চাওক ৱাও আৰু ইয়াতে এইটো বান্দৰ আছে খাই আছে এই বান্দৰটো চাওক কেনেকে খাই আছে তো গেটৰ পৰা ওলাই আহিলোঁ আৰু এইটোৱে আছিল এটা চিৰিয়াখানাৰ পৰা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তো কি দেখাব পাৰিলোঁ কি দেখাব নোৱাৰিলোঁ নাজানো আৰু যদি ভিডিঅ'টোৰ মাজত কিবা ভুল হৈছে মাফ কৰি দিব তো বাই বাই জয় অসম নেক্সট ভিডিঅ'ত লগ পাম